Hello everyone, welcome to my YouTube channel. Namaskar, moi Pompi Gogoi apnalok hokoloke মোৰ YouTube channel লৈ স্বাগতম জনাইছো। মই বহুত দিনৰ পৰা আসলতে ভাবি আছিলো যে মই এটা YouTube চেনেল খুলিম আৰু তাত মোৰ ভিডিও বিলাক আপলোড কৰিম। আসলে ভাবি থকাহে হৈছে, কৰিব পৰা নাছিলো যেহেতু মই বহুতখিনি প্ৰবলেম পাই আছিলো, হেকানে কৰিব পৰা নাছিলো। আসলতে প্ৰথম কথা হল মোৰ মোবাইলৰ ক্যামেৰা কোৱালিটি একেবাৰে বেয়া, হেকাৰণে আৰু মই মানুহজনী বহুত এলেহুৱা। কেনেকে কৰিম কি কৰিম অকল হেখিনি ভাবি থাকোতে গুছি যায়, সময় পাৰ হৈ যায়। আৰু মই যোৱা 2 বছৰ ধৰি হোটেল ইণ্ডাষ্ট্ৰীৰ লগত জড়িত হৈ আছো যেহেতু, আৰু সকলোৱে গমে পায় হোটেল ইণ্ডাষ্ট্ৰীত কাম কৰিলে বহুত ব্যস্ত হৈ পৰে মানুহবোৰ। হোটেল ইণ্ডাষ্ট্ৰীত যোৱা টাইম টেবল থাকে কিন্তু ছুটি কৰা কোনো টাইম নাথাকে, এনেকা এটা পৰ্যায় হৈ যায়। হেকাৰণে মই বনাব পৰা নাই, বনাম বুলি ভাবিও এনেকে কৰি গৈ থাকোতে মানে বহুত দেৰি হৈ গৈছে। মই ভাবিলো যে অহা বছৰ মানে 2024ত মই জানুৱাৰীৰ পৰা মোৰ মানে ভিডিও বিলাক ইউটিউবত ষ্টাৰ্ট কৰিম এনেকে ভাবিলো। কিন্তু ভাবিছোহে হয়তো নহব পাৰে, হেকাৰণে আজি মই ডিসিশন ললো যে আজিৰ পৰাই যি হক নহক যি আছে তাকে লৈ, ক্যামেৰা কোৱালিটি ভাল নহলো যি আছে মই তাকে লৈ ষ্টাৰ্ট কৰিম। তো ষ্টাৰ্ট হেকাৰণে আজিৰ পৰা মই কৰি দিছো। চেষ্টা কৰি আপোনালোকক মোৰ যিখিনি অভিজ্ঞতাৰ পৰা হোটেল ইণ্ডাষ্ট্ৰী হক কিবা হক সকলোখিনি যি জানো তাকে দেখাই যাবলৈ চেষ্টা কৰিম। যদি মই কৰবাত ফুৰিব গৈছো, ধুনীয়া এটা পৰিবেশ পাইছো, হেখিনিও দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আৰু আপোনালোকৰ মৰম অবিহনে মই কেতিয়াও এই চেনেলটো আগবঢ়াই লৈ যাব নোৱাৰো। হেকাৰণে বহুত বেছি আশীৰ্বাদ কৰিব, মৰম দিব আৰু মোৰ চেনেলটো আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি মই আশাবাদী। মই মনৰ পৰা বিচাৰিছো আপোনালোকে মোৰ সহায়ৰ হাত আগবঢ়াব আৰু যদি কিবা ভুল হয় হেখিনি শুধৰাই দিব বুলি মই আশা কৰো। এতিয়া হু পৰিচয় লৈ নমস্কাৰ, মই পম্পি গগৈ, মই শিৱসাগৰৰ বকটাৰ জীয়ৰী। যোৱা 2 বছৰৰ পৰা মই গুজৰাটৰ এখন ৰিজৰ্টত কৰ্মৰত হৈ আছো। 7 সিজন ৰিজৰ্ট এণ্ড স্পা জামনগৰৰ হয়। আৰু তাৰ ওপৰঞ্চি মই বহুত বেছি ভাল পাওঁ বিহু নাচি। মই ভাবিছো যে মোৰ এই চেনেলটিতে কেতিয়াবা মাজে মাজে মোৰ বিহু নাচৰ ভিডিও আপলোড কৰিম। আপোনালোকে বহুত বেছি মৰম আৰু সহাৰি জনাব বুলি মই আশাবাদী। মই মনৰ পৰাই আশা কৰিছো আপোনালোকে বহুত বেছি মৰম আৰু সহাৰি জনাই মোৰ এই চেনেলটি আগুৱাই লৈ যোৱাত সহায় কৰিব বুলি। আজি এই মোৰ চমৰ পৰিচয়টি দাঙি ধৰি আপোনালোকৰ পৰা বিদায় লৈছো। পুনৰ নতুন এটি ভিডিওত লগ পোৱাৰ আশাৰে, সকলো যেন ভালে থাকে তাৰে আশাৰে। ধন্যবাদ।